নমস্কাৰ মই মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত মই APSC CCE প্ৰিলিমছৰ জেনেৰেল ষ্টাডিজ পেপাৰ 1 সিলেবাছখনৰ প্ৰথম তিনিটা টপিকৰ আণ্ডাৰত পঢ়িব লগা সাব টপিকসমূহ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই এই সিলেবাছখন সম্পূৰ্ণ অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেতিয়া ভাবিলোঁ মই সাব টপিকছ বিলাকৰ ওপৰতো এটা ভিডিঅ' বনাম আৰু সেয়েহে আজি মই আপোনালোকৰ ওচৰলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। আশা কৰিম আপোনালোক যাতে উপকৃত হয়। প্ৰথমটো টপিক হৈছে কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ, অৰ্থাৎ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৰ্তমান চলি থকা ঘটনাৱলী। এতিয়া কাৰেণ্ট ইভেণ্টছ বুলি ক'লে আমি কোনবিলাক বিষয় পঢ়িব লাগিব? ইয়াত মই কেইটামান সাব টপিকছ উল্লেখ কৰিছোঁ। এইবিলাকৰ ওপৰতে কাৰেণ্ট এফেয়াৰ্ছ আহিব পাৰে, কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন। প্ৰথমটো হৈছে ছায়েন্স এণ্ড টেকন'লজি এণ্ড ডিফেন্স, অৰ্থাৎ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু সামৰিক ক্ষেত্ৰ সম্পৰ্কীয়। এনভাইৰনমেণ্টেল এণ্ড ইক'লজিকেল, পৰিৱেশ আৰু পৰিস্থিতি বিজ্ঞান সম্পৰ্কীয়। ইয়াৰ পিছতো ৰাজনীতি আৰু চৰকাৰ সম্পৰ্কীয়। ইয়াৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ক্ষেত্ৰসমূহত ভাৰতবৰ্ষৰ স্থান। আপোনালোকেতো ৰেংকিং আৰু ইণ্ডেক্সৰ বিষয়ে শুনিছেই, গতিকে ইয়াত মই উদাহৰণো দি দিছোঁ। ইয়াৰ ওপৰত কাৰেণ্ট এফেয়াৰ্ছ প্ৰায়ে আহি থকা দেখা যায়, এইবাৰো আহিব পাৰে। আৰু ইয়াৰ পিছত দিয়া হৈছে ইণ্ডিয়াৰ ষ্টেট আৰু আপোনাৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰো বিভিন্ন ক্ষেত্ৰত কেনেধৰণৰ স্থান সেই সম্পৰ্কীয়। আৰু ইয়াৰ পিছত আছে আন্তঃৰাষ্ট্ৰীয় আৰু বহুৰাষ্ট্ৰীয় সংস্থাসমূহ, লগতে সেইবিলাকৰ কাৰ্যালয়। গতিকে মই আপোনালোকক মাত্ৰ সাব টপিকছবিলাক ইয়াত উল্লেখহে কৰি দিছোঁ। আপোনালোকে ছায়েন্স এণ্ড টেকন'লজিৰ আণ্ডাৰত কি কথা পঢ়িব লাগিব বা বৰ্তমান সময়ত কি ঘটনা ঘটি আছে সেইবিলাক বিভিন্ন চ'ৰ্চৰ পৰা কালেক্ট কৰি পঢ়িব পাৰে। এতিয়া কাৰেণ্ট ইভেণ্টছবিলাক, কাৰেণ্ট এফেয়াৰ্ছবিলাক আমি কোনবিলাক চ'ৰ্চৰ পৰা পঢ়িম সেই সম্পৰ্কেও মই ইয়াৰ আগৰ ভিডিঅ'টোত উল্লেখ কৰিছোঁ। আপোনালোকে নিউজ পেপাৰ আৰু মেগাজিন ফ'ল' কৰিব পাৰে। নিউজ পেপাৰৰ ভিতৰত আছাম ট্ৰিবিউন আৰু দ্য হিন্দু, এই দুখন নিউজ পেপাৰ খুব ইম্পৰ্টেণ্ট আৰু তাত সকলোবিলাক নহ'লেও অন্ততঃ এডিটৰিয়েল পৰ্চনটো আপোনালোকে যদি পঢ়ে, মই ভাবোঁ এই মই যিকেইটা সাব টপিকছ ইয়াত উল্লেখ কৰিছোঁ সেইবিলাকৰ ওপৰত আপোনালোকৰ এটা ধাৰণা হৈ যাব। আৰু কাৰোবাৰ যদি এই নিউজ পেপাৰবিলাক কিনি বা কালেক্ট কৰি আনি পঢ়াৰ সুবিধা নাই, তেতিয়াহ'লে আপোনালোকে ইউটিউবত চাৰ্চ কৰিব পাৰে দ্য হিন্দু বুলি বা আছাম ট্ৰিবিউন বুলি। তেওঁলোকৰ চেনেল আছে একোটা আৰু তেওঁলোকে প্ৰতিদিনে তেওঁলোকৰ ভিডিঅ' আগবঢ়ায় কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। আৰু ইয়াৰ উপৰিও আপোনালোকে গুগলতো চাৰ্চ কৰিব পাৰে আৰু প্লে ষ্ট'ৰতো এটা এপ আছে দ্য হিন্দু বুলি, তাৰ পৰা আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছবিলাক সংগ্ৰহ কৰিব পাৰে। আপোনালোকে স্ক্ৰীনশ্বট ৰাখি ল'ব পাৰে, মই ভিডিঅ'টোত এইদৰে দেখাই দিছোঁ। এইবিলাকৰ ওপৰতে আহিব কাৰেণ্ট এফেয়াৰ্ছ। এইটো প্ৰথমটো টপিক। এই টপিকটো আপোনালোকে চিলেবাছখনত দেখিবই। APSC মেইন ৱেবছাইটত গৈ যদি আপোনালোকে চিলেবাছখন ডাউনলোড কৰে তেতিয়াহ'লে এই টপিকটো দেখিব। কিন্তু ইয়াৰ আণ্ডাৰত মই যিকেইটা সাব টপিকছ উল্লেখ কৰিছোঁ সেইকেইটা নাপাব তাত। গতিকে মই আপোনালোকৰ সুবিধা হোৱাকৈ মই সাব টপিকছকেইটাত ওপৰত অলপমান থুলমূল আভাস এটা আগবঢ়ালোঁ। ইয়াৰ পিছৰ টপিকটো আছে হিষ্ট্ৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টছ, ভাৰতবৰ্ষৰ ইতিহাস আৰু ভাৰতীয় আন্দোলনসমূহ। এতিয়া ইতিহাস বুলি ক'লে আমি বহুত এটা বহুল বিষয়, বহুত এটা ডাঙৰ বিষয় সামৰি ল'ব লাগিব। আৰু সকলোৱে জানেই, আমি স্কুল লেভেলত NCERT বা চেবাৰ কিতাপবিলাকত ক্লাছ 6ৰ পৰা 12লৈকে ইতিহাসৰ ওপৰত বহুতখিনি পঢ়ি আহিছোঁ। তথাপিও মই এতিয়া ৰিকল কৰি দিব বিচাৰিছোঁ। আপোনালোকে হৰপ্পা সভ্যতা, বৈদিক সভ্যতা, বৌদ্ধ আৰু জৈন মতবাদ, মহাজনপদ, মৌৰ্য সাম্ৰাজ্য, গুপ্ত সাম্ৰাজ্য, তুৰ্কী আফগানসকলৰ আগমন, চুলতানসকলৰ আগমন, মোগল সাম্ৰাজ্য, ভাৰতবৰ্ষলৈ ইংৰাজসকলৰ আগমন, কোম্পানীৰ আমোল, চিপাহী বিদ্ৰোহৰ সূচনা আৰু ফলাফল, ভাৰতত জাতীয়তাবাদৰ বিকাশ, স্বাধীনতা সংগ্ৰামসমূহ, ভাৰতত পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ,
ধৰ্ম আৰু সমাজ সংস্কাৰ আন্দোলন, প্ৰেছ বাতৰি কাকতৰ ভূমিকা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন, মধ্যমীয়া যুগ ইত্যাদি বিষয়ক কথাবিলাক পঢ়ি আহিছে। গতিকে মই মাত্ৰ ৰিকলহে কৰি দিছোঁ আৰু এই টপিকটোৰ আণ্ডাৰত যিহেতু এইবিলাক ছাব টপিকছ সোমাই থাকে, গতিকে আপোনালোকক সহজ কৰি মই বুজাই দিছোঁ। আৰু ইয়াৰ উপৰিও আপোনালোকে গণজাতীয়তাবাদ, বৈপ্লৱিক কাৰ্যকলাপ বা চমুকৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত থকা অন্যান্য কাৰ্যকলাপসমূহো পঢ়িব লাগিব, যেনে স্বদেশী আৰু বৰ্জন আন্দোলন, চুৰাট বিভাজন, মৰ্লে মিণ্টো সংস্কাৰ, মণ্টেগো চেমছফৰ্ড সংস্কাৰ, ৰাওলাট আইন, সত্যাগ্ৰহ আৰু জালিয়ানৱালাবাগৰ গণহত্যা, অসহযোগ খেলাফত আন্দোলন, চাইমন কমিশ্যন, নেহেৰু প্ৰতিবেদন, ঘূৰণীয়া মেচ মেল, আগষ্ট বিপ্লৱ, কৃষক আন্দোলন, ক্ৰিপছ মিছন, কেবিনেট মিছন ইত্যাদি। এতিয়া কথা হ'ল আপোনালোকে কেৱল এই যুদ্ধ বিগ্ৰহ, ইংৰাজসকলৰ আগমন বা আন্দোলন এইবিলাকৰ ওপৰতেই পঢ়ি থাকিব নেকি? কাৰণ ইতিহাস বিষয়টোতো কেৱল এইখিনিতে সীমাবদ্ধ নহয়। ইতিহাস বুলি ক'লে আপোনালোকে সেই সময়ৰ এতিয়া প্ৰাচীন ভাৰতৰ পৰা আৰম্ভ কৰি আধুনিক ভাৰতলৈকে যিখিনি কলা সংস্কৃতি আছে, সাহিত্য চৰ্চা হৈছে বা স্থাপত্য শিল্পকলা আছে, সেইবিলাকৰ ওপৰতো পঢ়িব লাগিব। ভাৰতীয় কলা বুলি ক'লে বিভিন্ন শাস্ত্ৰীয় সংগীত, শাস্ত্ৰীয় নৃত্য, লোকনৃত্য, ভ্ৰাম্যমান থিয়েটাৰ, পুতলা নাচ আৰু ইয়াৰ উপৰিও বিভিন্ন ৰাজ্যৰ উৎসৱ পাৰ্বণসমূহ সকলোবিলাক পঢ়িব লাগিব। তাৰপিছত ভাৰতীয় সাহিত্য বুলি ক'লে বৈদিক সাহিত্য, বৌদ্ধ সাহিত্য, জৈন সাহিত্য, মৌৰ্য সাম্ৰাজ্যৰ সাহিত্যসমূহ, গুপ্ত সাহিত্য আৰু ইয়াৰ উপৰিও বিভিন্ন ৰাজবংশ যেনে হাৰিয়াংক, নন্দ, শুংগ, কুষাণ, কানৱা, সাতবাহন, পল্লৱ, চালুক্য, চুলতানসকল আৰু মোগল সাম্ৰাজ্যৰ সাহিত্য সম্পৰ্কেও পঢ়িব লাগিব। মই ইয়াত অলপমান উদাহৰণ দি দিছোঁ আপোনালোকৰ সুবিধা হোৱাকৈ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। ইয়াৰ পিছত আপোনালোকে পঢ়িব লাগিব ভাৰতীয় স্থাপত্য কলা। এতিয়া প্ৰাচীন ভাৰতৰ হৰপ্পান স্থাপত্য কলা, প্ৰাচীন ভাৰতৰ গুহা স্থাপত্য, মন্দিৰ নিৰ্মাণ, ইণ্ডো ইছলামিক স্থাপত্য, শিলালিপি, ঔপনিৱেশিক স্থাপত্য, বৌদ্ধ আৰু জৈন ধৰ্মৰ অৱদান ইত্যাদি বিষয়ক কথাবিলাকো পঢ়িব লাগিব। ইয়াৰ পিছৰ টপিকটো দিয়া হৈছে ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি, ফিজিকেল, ছ'চিয়েল, ইকনমিক জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ড। অৰ্থাৎ ভাৰত আৰু পৃথিৱীৰ সম্পূৰ্ণ ভূগোল সম্পৰ্কে আপোনালোকে পঢ়িব লাগিব। এই টপিকটো APSC চিলেবাছখনত দিয়া আছে আৰু এই ছাব টপিকছসমূহ মই আপোনালোকক এইটো ভিডিঅ'ত উল্লেখ কৰিছোঁ। এই ছাব টপিকছসমূহ তাত উল্লেখ নাই, মই মাত্ৰ আপোনালোকৰ সুবিধা হোৱাকৈহে আপোনালোকে বস্তুখিনি সহজে আয়ত্ত কৰিব পৰাকৈ আপোনালোকৰ আগলৈ ভিডিঅ' হিচাপে লৈ আহিছোঁ। এতিয়া ভাৰত আৰু পৃথিৱীৰ ভূগোল বুলি ক'লে আমি কি পঢ়িম? ভাৰতৰ সকলোবিলাক উল্লেখযোগ্য ঠাইৰ ভৌগোলিক অৱস্থিতি, প্ৰমুখ্য নদী, সাগৰীয় উপকূল, পৰ্বত শ্ৰেণী, ৰাষ্ট্ৰীয় উদ্যান, জলবায়ু, কৃষি, বন্যপ্ৰাণী অভয়াৰণ্য, প্ৰাকৃতিক বিভাগসমূহ, পৃথিৱী সম্পৰ্কীয় ভূগোল যেনে অক্ষৰেখা, দ্ৰাঘিমা ৰেখা, বিষুৱ ৰেখাৰ ধাৰণা, স্থানীয় সময় আৰু মান সময়ৰ ধাৰণা, পৃথিৱীৰ অভ্যন্তৰভাগৰ ধাৰণা, বিভিন্ন প্ৰকাৰৰ শিল যেনে আগ্নেয় শিল, গেদীয় শিল, ৰূপান্তৰিত শিলৰ থুলমূল আভাস, পৃথিৱীৰ বায়ুমণ্ডলৰ বিভিন্ন স্তৰসমূহ ইত্যাদি বিষয়ক আপোনালোকে পঢ়িব লাগিব। ইয়াৰ উপৰিও সৌৰজগত তথা বিশ্ব ব্ৰহ্মাণ্ডৰ গ্ৰহ, উপগ্ৰহ, কৃত্ৰিম উপগ্ৰহ ইত্যাদিৰ ওপৰতো পঢ়িব লাগিব। আৰু কিছুমান পৰীক্ষাত ইম্পৰ্টেণ্ট ডেমছ অৰ্থাৎ বান্ধ, জলবিদ্যুৎ প্ৰকল্প আৰু ইম্পৰ্টেণ্ট পাছ ইত্যাদিৰ বিষয়তো কুৱেশ্যন অহা দেখা যায়। গতিকে APSCও যে ব্যতিক্ৰম হ'ব তেনে নহয়। APSCৰ চিলেবাছত যিহেতু আছে, গতিকে আপোনালোকে পঢ়িব লাগিব। আৰু এইখিনিতে এটা কথা কৈ থওঁ যে APSC অৰ্থাৎ অসম লোকসেৱা আয়োগ, যিহেতু অসমৰ পৰীক্ষা এটা, অসমৰ ৰিলেটেড, গতিকে আপোনালোকে ইয়াত প্ৰিলিমছত 33%ৰ পৰা 35% আপোনালোকে অসম ৰিলেটেড কুৱেশ্যন পাব 100%ৰ ভিতৰত। গতিকে আপোনালোকে অসমৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। যদিও বা চিলেবাছখনত ছাব টপিকছবিলাকত আপোনালোকৰ অসমৰ আন ৰাজ্যৰ ৰাজবংশাৱলী বা
আন ৰাজ্যৰ যুদ্ধ বিগ্ৰহৰ ওপৰত বা সাহিত্য সংস্কৃতিৰ ওপৰত দিয়া আছে তথাপিও আপোনালোকে আমাৰ অসমৰ কিছুমান ৰাজ্য যেনে আহোম ৰাজ্য কোচ ৰাজ্য চুতীয়া ৰাজ্য জয়ন্তীয়া ৰাজ্য এইবিলাকৰ ওপৰতো পঢ়িব লাগিব আমাৰ অসমৰ যিবিলাক বিদ্ৰোহ হৈছিলে কৃষক বিদ্ৰোহ বা পথৰুঘাটৰ ৰণ ফুলগুৰি ধেৱা এইবিলাক পঢ়িব লাগিব তাৰপিছত আহোম যুগত যিবিলাক যুদ্ধ বিগ্ৰহ হৈছিলে শৰাইঘাটৰ ৰণ এইবিলাকৰ ওপৰতো পঢ়িব লাগিব লতা কটা ৰণ ইত্যাদি যিহেতু উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমৰ ভৌগোলিক বাতাবৰণ সম্পদ নদ নদী উপত্যকা ইত্যাদি সকলো ক্ষেত্ৰৰ সম্পৰ্কে 100% জ্ঞান থকাটো বাধ্যতামূলক সেইবাবে এতিয়ালৈকে যিমানখিনি মই সাব টপিকছ আলোচনা কৰিলোঁ এই সাব টপিকছবিলাকৰ উপৰিও আপোনালোকে অসমৰ পৰা বেছিকৈ পঢ়িব লাগিব আৰু এই চিলেবাছখনত 7টা টপিক আছে প্ৰিলিমছত 7টা টপিক আছে আৰু মই ইয়াৰে 3টা টপিকৰ সাব টপিকছ আজি আলোচনা কৰিলোঁ যিহেতু গোটেইকেইটা টপিক একেটা ভিডিঅ'তে কৰাত কিছু অসুবিধা হয় যথেষ্ট দীঘল হৈ যায় ভিডিঅ'টো গতিকে মই ভাবিছোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ ওচৰলৈ পুনৰ আহিম আপোনালোকক বাকী ৰোৱা টপিকবিলাকৰ ওপৰতো অলপমান বুজাই দিম অসমীয়াত গতিকে ভিডিঅ'বিলাক চাই থাকিব আৰু এই ভিডিঅ'টো যদি ভাল পাইছে তেন্তে কমেণ্ট কৰি জনাব আৰু আজিলৈ ইমানখিনি আছিল ধন্যবাদ